Guys, welcome to my Avinash vlog. আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মনোৰঞ্জনী ভিডিঅ'লৈ। আৰু আজি যাই আছোঁ আমাৰ ইয়াত হয় হৰি বুলিয়ে কয়। আৰু আমি বৰ্তমান এতিয়া তালৈ যাই আছোঁ আৰু মোৰ লগত আছে এইটো মোৰ ভাইটি। হাই গাইছ তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ বৰ্তমান আমি এতিয়া অলপমান আগত গ'লে আৰু পামেই আৰু আপোনালোকে টেনশ্যন নলওঁ, আমি যাই আছোঁ। ব'লক আমি বৰ্তমান গাইজ যাই আছোঁ। ব'লক আৰু ইয়াত হয় আৰু এতিয়া ইয়াত এটা প্ৰচেছন হয় আৰু সেই আমাৰ অলপ আঘাত আৰু বাকী আৰু ৰাতিৰ কিছুমান প্ৰব্লেম আছে সেইবিলাকো দেখাম। এতিয়া কি চলি আছে আৰু আপোনালোকক দেখাই দিওঁ। যাই আছোঁ কোৱা নাই বৰ্তমান আৰু বৰ্তমান আহি পাইছোঁ এতিয়া মন্দিৰ আৰু আপোনালোকক দেখাই দি আছোঁ। মই ভিতৰত একবাৰ সেৱা চেৱা কৰি আৰু আপোনালোকে দেখা পাৰে মোৰ লগত ভাইটি আছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। বৰ্তমান এতিয়া দেৱে সেই কৰি আছে আৰু আমি এতিয়া বৰ্তমান যাই আছোঁ। আপোনালোকক আগলৈ দেখা দি আছোঁ এইবিলাক আছে আৰু আপোনালোকক আগত যাই আছোঁ। তো ব'লক এইটো আছিল মন্দিৰটো। দেও বহি আছে ইয়াত আপোনালোক আগলৈ দেখা দি আছোঁ ক'ত কি আছে। ব'লক চাই থাকক। ইয়াত এইবিলাক চলি আছে আৰু আগত কিবা চলি আছে, দোকানবিলাক দি আছে আৰু দোকানবিলাক আপোনালোকে দেখা দিয়ক। তো ব'লক দোকান দিছে দোকান দি আছে আগত আছে দোকান আপোনালোক দেখাইছোঁ। আৰু ইয়াত ৰাতি কিছুমান প্ৰগ্ৰেম হয়, আপোনালোকক ৰাতি মই দেখাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ইয়াত আৰু কিবি আছে আপোনালোকে চাওক। আপোনালোকে চাব পাৰে ভিডিঅ'টো দেখাই দি আছোঁ আৰু এতিয়া আছে এইবিলাক কৰি আছে আৰু ভিতৰত লগো আছে, তাতে আছে আৰু বৰ্তমান জাষ্ট মই এতিয়া সেই এখন ঘড়ীৰ দোকানত আহিছোঁ। আপোনালোকে চাব পাৰে আৰু বৰ্তমান চাই থাকক এই ঘড়ীৰ দোকানত আৰু ইয়াত ঘড়ীৰ দোকানত বৰ্তমান চলি আছে দাদা। বৰ্তমান আমি এতিয়া আছোঁ আৰু আপোনালোকে দেখা পাব দোকানবিলাক ইয়াত সমাপ্ত হয়। আৰু এইটো চাইডে মানে এই যে ফিল্ডখন যে দেখাইছিলোঁ, ফিল্ডখনত যে আছে আমি যে সেইদিনাখনে আহিছিলোঁ 2 নং পূব বংগ আঞ্চলিক ছাত্ৰ সন্থাৰ বাবে যে বিহু কৰ্মশালা পাতিছিল আৰু আমি ইয়াতে আহিছিলোঁ। ফিল্ডখন আগৰফালে ফিল্ডখন আছে, আমি বৰ্তমান আৰু এইফালে নাযাওঁ আৰু এতিয়া আমি বৰ্তমান যাওঁ আৰু আপোনালোকে দেখা পাব কিতাপবিলাক ইয়াত আছে। আৰু আগতে এইবিলাক কিতাপ বহুত পঢ়িছিলোঁ আৰু এইখনতো মোৰ ফেভাৰেট কিতাপ আছিল আৰু পঢ়িছিলোঁ, পাৰা বৈশাখলৈ পঢ়িছিলোঁ এইখন কিতাপ। আৰু ইফালে এইবিলাক কিতাপবিলাক আছে আৰু এখন ভাল বঢ়িয়া কিতাপ এখন দেখাই আছোঁ চাওক। এইখনতো বেছি দাম নহয়, আপোনালোকে নিব পাৰে। এইখন মাত্ৰ 10 টকা ন দাদা? এইখন 10 টকা দামটো লিখাই আছে পিছফালে, আপোনালোকে চাওক। আৰু এইখনত কিমান পৰিব ঘোষাখনত? আৰু এইখনত দাম হ'ল 190। আপোনালোকে এইখন নিব পাৰে। মানে যোনবিলাক কিছুমানৰ যে ককাবিলাকে যে কিতাপ এই পুথি পঢ়ে আপোনালোকে তাৰে বাবে নিব পাৰে। এইখন কিতাপখন চাওক। মই বাৰু এইবিলাক বুজি নাপাওঁ এতিয়া, যিহেতুকে আমি সংস্কৃত নাজানো ভালকৈ, সেইকাৰণে বুজি নাপাওঁ। পঢ়ি ভাল লাগে বোলে আৰু এনেই পুথি পঢ়ি শুনিও ভাল লাগে। এতিয়া ফুচকা খাই যাম আৰু এতিয়া আপোনালোকে চাব পাৰে। মই ইয়াত আহিছোঁ, দাদাই ফুচকা বেচে আৰু মই দাদা তাতে সদায় খাওঁৱেই। খোৱা আৰম্ভ কৰোঁ আৰু খোৱাৰ পিছত আপোনালোকক লগ পাম। তো বাই।
আপোনালোকে চাব পাৰে যে ইয়াত আজি ৰাতিৰ সেই মই কৈছিলোঁ আপোনালোক দেখাম আৰু ইয়াত আছে ৰাধা কৃষ্ণ বহি আপোনালোকে চাওক কৃষ্ণ আৰু বলৰাম বহি আছে আৰু বাকী ইফালে বাৰগোপাল যে বহি আছে আৰু আপোনালোকে চাই থাকক এইফালে কৃষ্ণৰ যোনবিলাক সেইবিলাক থাকে বাৰগোপালৰ সেইবিলাক আছে আপোনালোকে চাব পাৰে মই ইয়াত দেখাই দি আছোঁ আৰু আপোনালোকে পিছত গম পাব মই আৰু দেখাই দি আছোঁ মই তাৰমানে ইয়াৰে কিছুমান কথা নাজানো আপোনালোকে ভালকৈ মোক কমেণ্ট কৰি জনাবচোন সাপ নেকি কিবা সেনেকুৱাকৈ কয় নহয় আৰু আপোনালোকে চাব পাৰে সাপবিলাক লৈ আহিছে আৰু সাপে তাৰমানে কৃষ্ণক ৰক্ষা কৰি আহিছে মানুহ চাগে কিমান মানুহ আৰু তো আছে ইফালে মানুহ কিছুমানে ফুৰি আছে কিন্তু ইয়াতে যি হায়েষ্ট মানুহ হৈছে ভিডিঅ'টো আজি ইমানতে আছিল আৰু আপোনালোকে এনেকুৱাকৈ মোক মৰম চেনেহ দি থাকিব আৰু আগলৈ মই এনেকুৱাকৈ ভিডিঅ'বিলাক বনাই থাকিম আপোনালোকে চাই থাকিব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব তো ধন্যবাদ আৰু আপোনালোকে ভিডিঅ'বিলাক অলপমান শ্বেয়াৰ কৰিব যিহেতুকে মোৰ ইমান নতুন ইউটিউবাৰ যিহেতুকে আপোনালোকে অলপমান ছাপোৰ্ট কৰিব তো থেংক ইউ